এতিয়া ৰাতিপুৱা 8 বাজিছে আৰু মই এতিয়া পাপাৰ লগত আহিছোঁ নলবাৰী চামতাৰ এখন বজাৰত আৰু তাত আমি কিনিলোঁ কিছুমান বস্তু মানে খাবৰ কাৰণে মাংস কিনিলোঁ আৰু মাছ কিনিলোঁ কিনি এতিয়া আমি ঘৰলৈ গৈ আছোঁ পাপাই নামিছে গাড়ীৰ পৰা কিবা কিবি ল'ব চাগে এফালে বজাৰ আছে তাত কিবা কিবি ল'ব চাগে মই গাড়ীতে বহি আছোঁ এতিয়া আমি দুইটাই ওলাই আহিছোঁ গা পা ধুই খাই বৈ আজৰি হৈ কেনে ওলাই আহিছোঁ এইখন মোৰ ওচৰেদি গৈছে এইখন ট্ৰেক্টৰ হয় কিবা বস্তু লৈ গৈছে ট্ৰেক্টৰখনৰ ভিতৰত আৰু ৰাতিপুৱাই সকলো দোকান খোলা নাই 8 বাজিছে ইয়াত ইমান সোনকালে দোকানবোৰ নুখুলে চাগে ভালকে নাজানো দুই এখন খুলিছে মাছ মাংস চব্জি এইবোৰ খুলিছে আৰু দুখনমান দোকান খুলিছে আৰু চেলুন আৰু চাহৰ দোকান মিঠাই এইবোৰ খুলিছে বাকী কেইখন বন্ধ হৈ আছে খোলোতে দেৰি হ'ব চাগে এতিয়া মই গাড়ীত বহি মানুহবোৰক চাই আছোঁ দৃশ্য বেক কেমেৰা দেখাইছোঁ এইবোৰ দোকান মাংসৰ দোকান খুলিছে মাংস কাটি আছে মানুহে এই দোকান কেইখন বন্ধ হৈয়ে আছে এইফালে এখন খুলিছে মিঠাই চাহ পায় আৰু এইফালে এখন চেলুন এইখন চেলুনত পাপাই চুলি কাটিব গৈছে এইখন হ'ল প্ৰতিমা চেলুন ইয়াত ইমান টাইম লগাইছে বৰ খাই গৈছোঁ আৰু মই এখনকৈ দোকানবোৰ খুলিবলৈ আৰম্ভ কৰিছে এইফালে এখন দোকান খুলিছে সুহানা শ্বু ষ্ট'ৰ জোতা চেণ্ডেল চব আছে ইয়াত মই বহি এইবোৰকে চাই আছোঁ এয়া চেণ্ডেলৰ দোকান ইয়াত থকা চেণ্ডেলবোৰ চাওকচোন এইবোৰ সৰু বাচ্চাৰ চেণ্ডেল বহুত মৰম লাগে এয়া ডাঙৰৰ জোতা আৰু এইফালে আছে এয়া লেডিছৰ চেণ্ডেল এইবোৰ হিল আছে ফ্লেট আছে এইফালে লেডিছৰ ফ্লেট আছে এইকেইযোৰ ইয়াত তলৰ যে এইকেইযোৰ পুতলা থকা আৰু মাজৰ থাকৰ এইকেইযোৰ পুতলা এইকেইযোৰ মোৰ বহুত ফেভৰেট চেণ্ডেল হয় মই এনেকুৱা চেণ্ডেল বহুত কেইযোৰ কিনিছোঁ বহুত ভাল পাওঁ পিন্ধি আৰাম আৰু ভৰিখন দেখিবলৈ বহুত ভাল লাগে মই বহুত ভাল পাওঁ এইকেইযোৰ চেণ্ডেল আৰু এইফালে ওপৰত আছে এইকেইযোৰ ফ্লেট পাম্পছু টাইপ ভাল লাগিছে চেণ্ডেলবোৰ আৰু এইফালে আছে এয়া ক্ৰক্স ল'ৰা মানুহৰ আৰু এইকেইযোৰ পিংক কালাৰ কেইযোৰ সৰু ল'ৰা ছোৱালীৰ চেণ্ডেল হয় হাৱাই চেণ্ডেল হয় কিউট লাগিছে চেণ্ডেল কেইযোৰ আৰু এইফালে দোকান খুলিছে পানী মাৰি আছে আৰু এইফালে এখন গাড়ী গৈছে ট্ৰেক্টৰ মানুহ অহা যোৱা কৰি আছে মাংস দোকান এখন মাংসৰ দোকানৰ মাংস মানুহ কিনিয়ে আছে যে ৰাতিপুৱাৰ পৰা মাংস কিনা মানুহৰ ভিৰ এটা পিছত এটাকে মানুহ আহিয়ে আছে গৈ আছে আৰু সকলো বজাৰ কৰিবলৈ আহিছে আজি সকলো বজাৰত ব্যস্ত আৰু এইখন চেলুনৰ পৰা পাপা ওলাবই পৰা নাই ইমান টাইম লগাইছে কি যে চুলি কাটিছে আৰু নাজানো আৰু মই বহি বৰ হৈ গৈছোঁ এয়া হ'ল এইটো গ্ৰীণ কালাৰত হ'ল মাছ লৈছোঁ এটা ডাঙৰ আৰু এয়া হ'ল মুৰ্গী মাংস লৈছোঁ বেগ ঠোঙাত আৰু ঘৰত গৈ এইবোৰ বনাই আমি সকলোৱে খাম আজি আপোনালোককো দেখাম আৰু আমাৰ গাড়ীত এইফালে আছে এয়া মন্দিৰৰ কাপোৰ আৰু এইটো কলহ হয় কলহ সজোৱা তো মন্দিৰৰ পৰা অনা আৰু এইফালে আছে শিৱ বাবাৰ এখন ফটো সজাবৰ কাৰণে আৰু এইফালে এইটো হাঁহ এই হাঁহটো আমি উৰিষ্যাত যাওঁতে আনিছিলোঁ এতিয়া গাড়ীত লগাই থৈ দিছোঁ আঠা দি আৰু কি আছে এইফালে আছে এইবোৰ মন্দিৰৰ কিবা কিবি বস্তু হয় এখন কাপোৰ মন্দিৰৰ পৰা আনে সেইখন ইয়াত বান্ধি থৈ দিছোঁ আইনাখনত এইফালে এইটো ৰিমোট এইটো ফাষ্ট টেগ
আজিকালিতো ফাষ্টেগ নহ'লে নহ'বই, কাৰণ য'ত ত'ত টোল গেট বহাই দিছে। টোল গেটবোৰৰ পৰা বহুত দিগদাৰ হৈছে। আহোঁতে যাওঁতে 100ৰ ওপৰত দিবই লাগে। তাতে মানুহৰ বহুত লোকচান হৈ যায়, বহুত পইচা খৰচ হৈ যায় অযথাকেই টোল গেটৰ কাৰণে। এতিয়া ফাষ্টেগটো লগালে আৰু বেছি টেনশ্যন নাথাকে, মানে ৰ'ব নাথাকে, বেছি টাইম ৰ'ব নালাগে। কিন্তু পইচাটোতো একে যোৱা যাবই, পইচা নিদিয়াকৈতো কোনো পাৰ হ'ব নোৱাৰে। চৰকাৰে নিয়ম বান্ধি দিছে যেতিয়া আমিতো মানিবই লাগিব। আমি সাধাৰণ জনতাহে আৰু যি নিয়ম বনাই আমি তাকে চলি আগুৱাই যাব লাগিব, কাৰণ ভাৰতবৰ্ষখন এখন গণতান্ত্ৰিক দেশ। ইয়াতো ৰজাৰ শাসন নাই, মানুহেই চব, মানুহৰ শাসনৰ মতেই মানুহে চলিব লাগিব। এনেকৈ আৰু আমি আগুৱাই যাব লাগিব ভাল বেয়াৰ মাজত বিচাৰ কৰি। সেইফালে এজন আহি আছে, মানুহজন দেখিছেনে? মানুহজন চাগে পগলা হয়। বেয়াই লাগে এনেকুৱা মানুহবোৰ দেখিলে মোৰ, সেইকাৰণে পগলা হ'ল নাজানো আৰু। এয়া অৱশেষত পাপা চুলি কাটি আহি পালে। এয়া গাড়ীত বহিছে। হ'ল চুলি কাটা? অ' দাড়ি হে, চুলি নাকাটিলে? অঁ এয়া গাড়ীৰ পৰা মই নামিলোঁ আৰু এতিয়া মই গেট খুলিব গৈ আছোঁ। মই গেট খুলি আছোঁ। এয়া পাপাই গাড়ী সোমাই আছে। গাড়ী সোমোৱা হৈ গ'ল, ৰ'ব গেটখন বন্ধ কৰি দিওঁ মই, তাৰপিছত কথা পাতি আছোঁ। আমি আহি পালোঁ, মই মাছ মাংসখিনি নমাই লওঁ ৰ'ব। নমালে ইয়াতে থওঁ নেকি? আমি আহি পালোঁ, মই ভিতৰত সোমাওঁ। এয়া মা ঘৰ সাৰি আছে। চাউল জাৰা হ'ল? হৈ গ'ল চাউল জাৰি আছিল। আহি পালোঁ, ভিতৰত সোমাইছোঁ, এতিয়া ৰেষ্ট লৈ লওঁ অলপ। হেল্ল' গাইজ, এই গৰমত মোৰ ঘামি অৱস্থা নাই, ইমান ৰ'দ দিছে। মই পানী আহি আছে আৰু এইফালে মই নি আছোঁ আমাৰ পুৰণা পাকঘৰটোলৈ। ৰ'ব মই দেখাই আছোঁ আপোনালোকক। এইফালে কোন আছে? এইফালে আমাৰ মা আছে। মাৰ কি ড্ৰেছ দেখা পাইছে, মেখেলা আৰু নাইটি। সেয়া গৰমত মায়ে ঘামি জামি বনাই আছে। চাওঁ বা ঘামি অৱস্থা নাই। সেয়া মায়ে মুৰ্গী মাংস আমি যে আনিছিলোঁ বজাৰৰ পৰা, মায়ে এয়া বনাই আছে। এতিয়া আমি খাম, ভাতেৰে মাংস খাই লৈ আমি গুৱাহাটী যাম আৰু এইফালে দেখাই আছোঁ কেইজনমান মেম্বাৰক।
হৈছে আৰু এবাৰ দেখাব লাগে বোলে আৰু এবাৰ দেখাই দিওঁ পোহৰ হোৱা নাই এয়া মাংস চাই লওক আপোনালোকে কিমান টেষ্টি জিভাৰ পানী পৰি গৈছে এয়া হ'লে খাম আৰু দেই আমি এয়া মায়ে অৱস্থা নাই ঘামিজামি একেবাৰে ঘামিজামি বনাই আছে মায়ে বনাই থাকক আৰু এইফালে আমি দেখাই আছোঁ কেইজনমান মানুহ আৰু এতিয়া মই এইফালে নি আছোঁ মোবাইলটো এইফালে এইটো এটা বৰদেউতাহঁতৰ ঘৰ আৰু এখন চোতাল এই চোতালত ইয়াত আছে থাপনা তাত ৰাতিপুৱা গধূলি ধূপ চাকি জ্বলায় আৰু এইটো সেইফালে ওলাই যোৱা গেট এখন ইয়াত গছ গছনি ৰুইছে কিছুমান এইটো এটা ঘৰ এনেকৈ মাজেদি এইটো কৰিডৰ এফালে এইটো এটা ঘৰ ইয়াতে বৰমাই টিভি চাই আছে টিভি চাইছে চাওক এফালে কিটচেন আছে কিটচেন এফালে ইয়াত ডাইনিং ভাত খোৱা ৰুম আৰু এফালে এইটো কিটচেন বাচন বৰ্তন এফালে মছলা পিচি আছে চাওক আপোনালোকে এইটো মাটিৰ চৌকা থকা পাকঘৰ ভেদাইলতা আৰু নৰসিংহ ভেদাইলতা মাছেদি জোল বনাব নৰসিংহৰ জোল বনাব আজি ভেদাইলতা দিয়া পানী পাকাৰ ফিল্টাৰ এইটো এইফালে এইটো চিলটেক্স আছে ইয়াতে আছে টয়লেট এইফালে দেখুৱাই আছোঁ এইফালে পুখুৰী এইটো মেটেকাৰে ভৰি গৈছে পুখুৰীটো তাৰপিছত এডাল নেমু টেঙাৰ গছ বহুত নেমু লাগে ইয়াত এইফালে কলগছ তাৰপিছত এইফালে এডাল ওখ এডাল ছজনা গছ চিনি পাই চাগে সকলোৱে ছজনা খাই মই বিৰাট ভাল পাওঁ ছজনা গছ আৰু এইফালে এইটো ঘৰ দেখুৱালোঁ এতিয়া মই যাই আছোঁ সেইটো ঘৰলৈ গৈ আছোঁ ৰ'ব এইফালে কিছুমান গছৰ পুলি এইবোৰ জলকীয়া পুলি আৰু এইটো দেখাইছোঁ আমাৰ ঘৰৰ ওচৰত আছে এইটো ৰ'ব দেখুৱাইছোঁ আমাৰ ঘৰৰ ওচৰত এখন স্কুল হয় LP স্কুল এখন LP স্কুল হয় ইয়াত বেৰা দি বেৰি থৈছে ইয়াত ফুল ৰুইছে কিছুমান আৰু এইটো দমকল হয় পাম্প টাইপ দমকল তাৰপিছত সেইফালে এখন চিকিৎসালয় হয় স্কুলৰ কাষতে আছে চৰকাৰী চিকিৎসালয় বিহামপুৰ সংঘ লিখা আছে এইখন তাৰপিছত সেইফালে সেইটো চিনেমা হল আছিল এতিয়া নাই এইটো ভাঙি চিঙি গৈছে এইটো এনেকৈ পৰি আছে আৰু সেইফালে এইটো অংগনবাদী স্কুল হয় এই ফিল্ডখনতে স্কুল হস্পিটেল চব বনাই দিছে তাৰপিছত আৰু এটা বস্তু দেখুৱাম তাৰপিছত আৰু সন্মুখৰ ফালে এইটো পানীৰ টেংকি খোৱা পানীৰ টেংকি গাঁৱৰ মানুহবোৰৰ খোৱা পানী ইয়াৰ পৰা ল'ব পাৰে ব্যৱহাৰ কৰিব পাৰে ধুনীয়া সুবিধা কৰি দিছে আৰু গাড়ী মটৰ যাই আছে এইটো মেইন ৰাস্তা মই এতিয়া মেইন ৰাস্তালৈ গৈ আছোঁ মেইন ৰাস্তাৰ গাড়ী মটৰ গৈ আছে এতিয়া আকৌ মই ঘৰলৈ উভতিছোঁ ইয়াত এজন মানুহ মই দেখুৱাইছোঁ ৰ'ব এইটো কিটচেন ইয়াতে মোৰ পাপা এইটো ভিডিঅ' বনাইছোঁ তাতে আছে নেকি পাপা ঘামি জামি ভাত বনাই আছে মাছ ভাজি আছে মাছ ফ্ৰাই কৰি আছে আৰু মই এতিয়া এফালে এখন চোতালেদি মাজত এখন গেট আছে ইমান ৰ'দ দিছে একো দেখা নাপায় মাজত এখন সৰুকৈ গেট আছে
এয়া দেখুৱাইছোঁ পাৰ্পল কালাৰ অপৰাজিতা ফুল, এয়া হোৱাইট কালাৰৰ জবা ফুল। আমাৰ ঘৰখন একেবাৰে ফল ফুলৰ গছৰ মাজতে আছে। এইবোৰ ৰুইছে দাদা বাহঁতে বৰমাহঁতে। এইফালে গৈ আছোঁ মই এতিয়া, এখন চোতালত আহিলোঁ। এয়া আমাৰ এইটো ঘৰ। এইফাললৈ আৰু এখন চোতাল আছে, আমাৰ 3খন চোতাল। এখন চোতালত মোৰ জেঠীয়ে কাপোৰ মেলি আছে। এয়া এইফালে এইবোৰ গছ বন একেবাৰে ভৰ্তি। আমাৰ ঘৰখন একে গছ গছনিৰ মাজতে আবদ্ধ। আৰু এইফালে এই বেৰাৰ আমাৰ পুৰণা পাকঘৰটোৰ ওচৰত মানে এখন ঘৰৰ পিছফাল বুলি কয়, পিছফালে আমাৰ এইটো দমকল আছে। দমকলৰ পানীবোৰ বহুত ধুনীয়া ঠাণ্ডা। আৰু এইফালে এইটো পুখুৰী মেটেকাৰে ভৰি আছে, পানী নায়েই বুলিব পাৰি। তাৰ পৰা এয়া আমাৰ টয়লেট। আৰু এয়া পিছফাললৈ আহিছোঁ, একে শেষলৈ পিছফালে। এইফালে ইয়াত কিছুমান সেয়া পাণ গছ তামোল গছ দিয়া আছে। এখন চাং পতা আছে, এখন লাও চাং, পানীলাও। তাৰপিছত এইবোৰ গোটেই জংঘল হৈ গৈছে এতিয়া। সেইফালে মেটেকাৰে যে ভৰিবোৰ আছে এইবোৰ সেইটো এটা পুখুৰী, বহুত পুখুৰী আমাৰ ঘৰখনত। এয়া পুখুৰী, তাৰকে মেটেকা ভৰ্তি। এয়াই আছিল আমাৰ আজিৰ সেই ভিডিঅ'টোত মোৰ এই ঘৰখনৰ কিছুমান দৃশ্য, আৰু ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। আৰু চাই থাকিব। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।